নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অনলাইন আসাম চেনেলটোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকলৈ লৈ আনিছো এটা ডাঙৰ খবৰ ভাৰতত পৰীক্ষামূলকভাৱে মুকলি কৰিব প্লাষ্টিকৰ নোট কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক এক অনুমোদন প্ৰদান কৰিছে প্ৰথম পৰ্যায়ত নোটসমূহ বনোৱা হ'ব 10 আৰু 20 টকীয়া এনেকুৱা টকাসমূহ 100 কোটি মুকলি কৰি দিয়া হ'ব আৰু এই 10 আৰু 20 টকীয়া নোট প্ৰথম পৰ্যায়ত প্ৰচলন কৰা হ'ব এই প্ৰথম পৰ্যায়ৰ পৰীক্ষা দেশত সফল হলেই সমগ্ৰ দেশতে প্ৰচলন হৈ পৰিব নতুনকৈ প্লাষ্টিকৰ নোট প্ৰথম পৰ্যায়ত হ'ব 10 আৰু 20 টকীয়া নোট আৰু হেইটো সফল হোৱাৰ ঠিক পিছতেই সমগ্ৰ দেশতে প্লাষ্টিকৰ নোট প্ৰচলন হৈ পৰিব নতুনকৈ প্লাষ্টিকৰ নোট প্ৰথম পৰ্যায়ত হ'ব 10 টকীয়া আৰু 20 টকীয়া নোট আৰু হেইটো সফল হোৱাৰ ঠিক পিছতেই সমগ্ৰ দেশতে প্লাষ্টিকৰ নোট প্ৰচলন কৰি দিয়া হ'ব আপোনালোকৰ এই সন্দৰ্ভত যদি কিবা মতামত জনাব বিচাৰে তেন্তে আপোনালোকৰ মতামতসমূহ তলৰ কমেন্ট বক্সতে কমেন্ট কৰি জনাব পাৰিব প্লাষ্টিকৰ নোট দেশত প্ৰচলন হলে কি ভাল হ'ব পাৰে আৰু কি বেয়া হ'ব পাৰে আপোনালোকে এই মতামতসমূহ তলৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰিব আৰু এই প্লাষ্টিকৰ নোটৰ খবৰটো আপোনাৰ সকলো বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও খবৰটো পায় আৰু ভৱিষ্যতে কেতিয়াবা প্লাষ্টিকৰ নোট পালে যাতে হতবাক হৈ নপৰে শেষত আকৌ এবাৰ আপোনালোকক জনাব বিচাৰিম যে যদিহে আমাৰ এই অনলাইন আসাম চেনেলটি পোন প্ৰথমবাৰৰ বাবে বাতৰি চাইছে তেন্তে আগলৈ শুদ্ধ তথা সত্য খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ